ভাৰতবৰ্ষৰ পুৰণি সনাতন ধৰ্মমতে মৃত্যুৰ পিছত স্থূল শৰীৰ এৰি জীৱাত্ম নিজৰ অন্য শৰীৰলৈ ওলাই যায়। মৃত্যুৰ সময়ত ঘটিত হোৱা প্ৰতিটো গতিবিধি দেখা পায়, শুনে, বুজি পায়। প্ৰথমে কিছু সময়লৈ তেওঁৰ বিশ্বাসেই নহয় যে তেওঁৰ মৃত্যু হৈছে। কিন্তু আত্মীয় কুটুমৰ আৰু বাকী মানুহবোৰৰ দুখ আৰু নিজৰ নিৰ্জীৱ শৰীৰটো দেখি নিজেই আচৰিত হৈ পৰে। শৰীৰ অবিহনেও যে তেওঁ জীৱিত হৈ আছে। এয়া গম পাই আত্মীয়সকলক ক'ব খোজে যে দুখ কৰিছা কিয়, মই জীয়াই আছো। এয়াহে নহয়, মই আগতকৈ অধিক পাতল, স্বতন্ত্ৰ আৰু শক্তিশালী হৈ গৈছো। আত্মীয়সকলে যাতে তেওঁৰ মৃত্যুত দুখ নকৰে। যেতিয়া তেওঁ আত্মীয়সকলৰ সৈতে সম্পৰ্ক কৰিব খোজে, অসমৰ্থ হৈ যায়। ক'বলৈ খোজে, শুনাবলৈ খোজে, কিন্তু স্থূল জগতখন আৰু তেওঁৰ মাজত কোনো অদৃশ্য দেৱাল আহি পৰে আৰু তেনে কৰাত বাধা দিয়ে। তাৰ পিছত জীৱাত্ম নিজৰ ডেডবডিটোৰ সৈতে শ্মশানলৈ যায় আৰু দাহক্ৰিয়াত নিজৰ শৰীৰটো জ্বলা দেখি বহুত কষ্ট পায়। মৃতকৰ গোটেই কাৰ্য সম্পন্ন হোৱালৈ অৰ্থাৎ মৃত্যু ভোজলৈ তেওঁ ৰৈ থাকে। তেওঁৰ স্থান হয় শ্মশান। পিণ্ডদান সঠিক ধৰণে নহ'লে মৃতকৰ নামত দিয়া পিণ্ড তেওঁৰ প্ৰাপ্ত নহয় আৰু তেওঁ ভোকাতুৰ হৈ ঘূৰি ফুৰে। সেই পিণ্ড পিছত শ্মশানৰ প্ৰাণী, ভূত, প্ৰেত, আত্মাই নিজৰ অধিকাৰ কৰি লয়। পিছত শ্মশানৰ প্ৰাণীয়ে নিজৰ সৈতে এই মৃতাত্মাক যোগ কৰাৰ প্ৰয়াস কৰে। তেতিয়াই যমদূত তালৈ আহে। তেওঁৰ সৈতে মৃতকৰ পূৰ্বৰ পিতৃও থাকে, যাতে যমদূতক দেখি তেওঁ ভয় নাখায়। এতিয়া তেওঁৰ অন্তিম যাত্ৰা আৰম্ভ হয়। যমলোক পোৱাৰ পিছত নিজৰ সময় অহাৰ পিছত তেওঁক যমৰাজৰ ওচৰলৈ লৈ যোৱা হয়। তেওঁৰ জীৱনৰ কৰ্মৰ লেখ জোখৰ ওপৰত আধাৰিত কৰি যমৰাজে নিৰ্ণয় কৰে আৰু তেওঁক অন্য এখন দুৱাৰেৰে উলিয়াই অনা হয়। ওলাই অহাৰ পিছতে তেওঁৰ ৰং ৰূপ পৰিৱৰ্তন হয়। ইয়াৰ অৰ্থ তেওঁৰ কৰ্মফল নিৰ্ণয় হৈ গৈছে আৰু নতুন জন্মপ্ৰাপ্তি হোৱালৈ সূক্ষ্ম শৰীৰ উপলব্ধ নহ'ব। প্ৰেত শৰীৰত থাকি নিজৰ কৰ্মভোগ ভোগ কৰিব লাগিব। যেতিয়া তেওঁৰ বাসনা বেগ ক্ষীণ হ'ব তেতিয়া সূক্ষ্ম শৰীৰ প্ৰাপ্ত হ'ব আৰু তেওঁ পূৰ্ণজন্মৰ বাবে অধিকাৰী হৈ পৰিব। সেই সময় কেইবা মাহৰ পৰা কেইবা বছৰলৈও হ'ব পাৰে। বহুত সময়লৈ প্ৰেতলোকত বাস কৰা আত্মাবোৰক অলপ উচ্চীকোট কৰি পিতৃলোকলৈ পঠিয়াই দিয়া হয়, যিটো প্ৰেতলোকৰেই এটা ভাগ। পিতৃলোকৰ পৰা মুক্তি পাবলৈ আমাৰ ধৰ্মত সেয়ে মৃতকৰ শ্ৰাদ্ধ পতা হয়। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।